নমস্কাৰ প্ৰথমতে এই ভিডিঅ'টো চাই লওক ভিডিঅ'টো মাত্ৰ 13 ছেকেণ্ডৰ যদিও ভিডিঅ'টো ফানি টাইপৰ বা কমেডি টাইপৰ ভিডিঅ'টোৱে কিন্তু এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে আপোনালোকে দেখা পাইছে মি 2004 বুলি লিখা আছে এটা সৰু ল'ৰা স্কুল যাবলৈ ইচ্ছা কৰা নাই মাকে হাতত বেগটো লৈ জোৰ জবস্তি ল'ৰাটোক সুচৰাই স্কুললৈ লৈ গৈ আছে সেই একেটা ল'ৰা মি 2026 বুলি লিখা আছে সেই একেটা ল'ৰা এনে ধৰণে বেণ্ড পাৰ্টিত এনে ধৰণে কিবা মিউজিক বজাই আছে এই ভিডিঅ'টোৱে এইটোৱে বুজাব চেষ্টা কৰিছে যে যদি আমি সৰুতে পঢ়া-শুনা নকৰো যদি স্কুল না যাওঁ তেনেহলে আমাৰ ভৱিষ্যত অন্ধকাৰ যিজন ক্ৰিয়েটৰে এই ভিডিঅ'টো বনাইছে তেওঁৰ ক্ৰিয়েটিভিটিক কিন্তু সঁচাকৈ সেলুট জনাবলগীয়া মাত্ৰ 13 মিনিটৰ ভিডিঅ' এটা তেওঁ ইমান সুন্দৰভাৱে এটা ইমান ধুনীয়া মেছেজ দিবলৈ সক্ষম হৈছে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে শেয়াৰ কৰি দিব আৰু যিসকল ল'ৰা-ছোৱালীয়ে ছাত্ৰ-ছাত্ৰীয়ে স্কুল যাবলৈ ইচ্ছা নকৰে পঢ়া-শুনা কৰিবলৈ ইচ্ছা নকৰে সেই সকল ছাত্ৰ-ছাত্ৰী বা সেই সকল ল'ৰা-ছোৱালীলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰি দিব